কাৰ পুনৰ এটি নতুন ব্লগ লৈ মই আকৌ অসীম গগৈ আপোনালোকৰ মাজত দেখিছে নহয় যোৱাকালি আমি এইটোত থাকিলোঁ গেষ্ট হাউচত এতিয়া আমি কৈছিলোঁ যাত্ৰা কৰিম আমি নামৰূপলৈ চ' লাহেকৈ মই এতিয়া এই গেটখন মাৰি দিওঁ এটা কথা কিন্তু দেই ভূত চুত একো নোলাল যোৱাকালি কোৱা হৈছিলে যে ভূত ওলাব কিন্তু ভূত ওলোৱা নাই আমাৰ মানুহখিনি চব ৰেডি হৈ আছে চাওক আমাৰ গোটেইখিনি মানুহ অলৰেডি ৰেডি যাবৰ কাৰণে গোটেইখিনি তিনিখনকৈ গাড়ী ৰেডি হৈ আছে এইটো গৰু গৰু গৰুটো কালাৰটো কিয় এনেকুৱা গৰুটো চাওক কি ধুনীয়া কালাৰ এইটো আকৌ চাওক কি ধুনীয়া কালাৰ মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ ইমান মৰম লগা গৰু নাযাবা গৰু ইমান বদমাছ গৰু যা চ' এতিয়া আমি নামৰূপ গৈ আছোঁ নামৰূপত এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী আছে সকলোৱে চিনি পায় আমি মৰমতে তেখেতক ডাংকাই বুলি কওঁ তেখেতক আমি লগ কৰিবলৈ গৈ আছোঁ লগতে আৰু কেইজনমান মানুহ আছে মোৰ খুব বেছি এজন মৰমৰ এছিষ্টেণ্ট আছিল অভিজিত সোণোৱাল গতিকে তেখেতকো আমি লগ কৰিবলৈ গৈ আছোঁ বহুত দিনৰ মূৰত তাক আমি লগ পাম গতিকে একদম নাচাব চাবই লাগিব এনেই কিবা কিবি কৈ আছে এইবোৰ একো নহয় এনেই বকি আছে এইবোৰ তো চ' মই ক'ব বিচাৰিছোঁ যে অভি আমাৰ এসময়ৰ খুব ভাল কোৰিঅ'গ্ৰাফাৰ এতিয়া বৰ্তমান সি অকণমান কোৰিঅ'গ্ৰাফিৰ পৰা অকণমান আঁতৰি পেলাই সি নিজৰ বিজনেছত লাগিছে কাৰণ ক'ভিডৰ কাৰণে সকলো নিজৰ নিজৰ কৰ্মবিলাক ব্যস্ত হৈ পৰিছে আৰু বেলেগ বেলেগ কৰ্ম কৰাত লাগিছে গতিকে আমি অভিকসিৰ ওচৰলৈ যাম সি এটা ধুনীয়া ৰিজৰ্ট খুলিছে গতিকে আপোনালোকে যদি ৰিজৰ্টটো নাচাই নহয় আপোনালোকে ডাঙৰ মিছ কৰিব আৰু সেই ৰিজৰ্টটোলৈ আপোনালোক আহিব লাগিব কেনেকুৱা ৰিজৰ্ট ময়ো নাজানো কিন্তু মই গৈ আছোঁ গতিকে আপোনালোকে চাই যাম আমি দিনেশ কাইৰ ঘৰলৈ গ'লোঁ ডাংকাইৰ ঘৰলৈ গ'লোঁ আৰু তেখেতৰ অসুস্থতা যাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আমি আমনি পালোঁ তেখেতক বেছি আমনি কৰিবলৈ কিন্তু যিখিনি আমাক ৰেছপন্স দিছে সঁচাকৈ খলাবলগীয়া সঁচাকৈ আগৰ পৰা এজন ভাল মানুহ আৰু আমি যিহেতু এটা এছ'চিয়েশ্যন গৈছোঁ কোৰিঅ'গ্ৰাফাৰ এণ্ড ডান্সাৰ এছ'চিয়েশ্যন খুব ধুনীয়াকৈ আমাক সঁহাৰি জনাইছে গতিকে ভাল লাগিলে এতিয়া পুনৰবাৰ আমি আকৌ গৈ আছোঁ আমাৰ এজন অসমৰ এজন জনপ্ৰিয় এজন অভিনেতা আছিল নামটো নকওঁ এতিয়া নামটো ক'লে আপোনালোকে মোৰ ভিডিঅ'টো হয়তো নাচাবও পাৰে গতিকে তেখেতৰ ওচৰলৈ গৈছোঁ বহুত পুৰণা বহুতকেইটা ভিডিঅ'ত ভিডিঅ'ত আপোনালোকে দেখা পাইছিল গতিকে তেখেতৰ কাষলৈ গৈ আছোঁ গৈ মই তেখেতৰ লগত চিনাকি কৰি দিম আৰু তেখেতৰ লগত এটা হ'লেও আমি কথা পাতিম থেংক ইউ কৈছিলোঁ যে আমাৰ অসমৰ এজন খুব জনপ্ৰিয় এসময়ৰ জনপ্ৰিয় আমাৰ অভিনেতা আমাৰ মাজত আছে আৰু তেখেত আমাৰ মাজত আহি পালে তেখেতৰ লগত কথা পাতি আছোঁ এইজন আমাৰ অভিনেতাজন স্পন্দন গগৈ অভিনেতা নহয় আৰু কিয় আমাৰ এতিয়া তেখেত এজন ডাঙৰ বিজনেছমেন হৈ আছে খুব ভাল বিজনেছ কৰি আছে ভাল লাগিছে আজি তাত আহিলোঁ ফাৰ্ম চালোঁ পুখুৰী চালোঁ বিৰাট ভাল লাগিছে আৰু নীলোৎপলৰ চেনেলত আপোনালোকে দেখাই পাইছিলে চ' আমাৰ এই প্ৰগ্ৰেমটোৰ বিষয়ে কিবা এটা কেনেকুৱা লাগিছে ভাল লাগিছেনে পদক্ষেপ নাই পদক্ষেপটো বহুত ভাল লাগিছে মানে ইমান কেইজন কোৰিঅ'গ্ৰাফাৰ মিলি যে কামটো কৰিছে মই সুখী হৈছোঁ তাৰ মানে ভাল হওক ফলপ্ৰসূ হওক মানে আৰু নৱপ্ৰজন্ম উৎসাহিত হওক ভালকৈ বাহিৰলৈ ওলাই যাব পাৰিব কিছুমান কথা আছে চ' যিমান যি ধৰণে পাৰোঁ সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ আৰু ভৱিষ্যতে কৰি যাম আৰু অসমৰ ৰাইজকো কৈছোঁ যিমান যেনেকৈ পাৰে সহায় কৰক কাৰণ কৃষ্টি সংস্কৃতি নাথাকিলে জাতিটো কেতিয়াও নাথাকে গতিকে জাতিটো জীয়াই থাকিবলৈ কৃষ্টি সংস্কৃতি লাগিবই আৰু এইখিনি জীয়াই ৰাখিবলৈ হ'লে এইকেইজন মূলতে মানুহ যিকেইজন আছে শিল্পীসকল গতিকে তেখেতলোকক জীয়াই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক ক'ৰবাত কিবা অসুবিধা হ'লে প্ৰায় সহায় কৰিব যেনেকৈ সৰু সুৰা কিবা কিবি হ'লেও তেতিয়াহে মানে বস্তুটো আগবাঢ়ি যাব চেষ্টা সকলোৱে কৰিব মই কৰিছোঁ যেনেকৈ আশা কৰিছোঁ অসমবাসী ৰাইজৰ ধন্যবাদ থেংক ইউ ইমান ধুনীয়াকৈ কথাখিনি কৈছে আৰু ভাল লাগিছে বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ আমি এসময়ত একেলগে শ্বুটিং কৰি আছিলোঁ এতিয়া আৰু আশা কৰোঁ যাতে তাৰ বিজনেছ আৰু বাঢ়ক আকৌ আমাক আজি যিখিনি আমাক ৰেছপন্স দিছে তেওঁ গতিকে খুব বেছি ভাল লাগিছে গতিকে আকৌ আমি ক'ত গৈ আছোঁ দেখুৱাই যাম আমি য'ত ভাত খাবলৈ আহিছোঁ সঁচাকৈ খুব ধুনীয়া পক্ষীবিল নামৰূপৰ নহয় এইটো কি ৰোড বুলি কয় পাৰ্থ এমজয় দুলীয়াজান ৰোড হয় খুব ধুনীয়া ইয়াতে মই বাইট দিম চ' আমি ইয়াতে খাবলৈ আহিছোঁ চ' ভাল লাগিছে আৰু ধুনীয়া লাগিছে খুব বেছি ডেক'ৰেটিভ হয় গতিকে কোনোবা এজনে মাতিছে ককাইদেউ বোলে পাহৰিলোঁ আজিকালি চবকে গতিকে ইয়াতে আমি ভাত খাম কি খাম সকলো আপোনালোকক দেখুৱাই গৈ আছোঁ ইমান ভাত আছে ইমান ভাত মই নাখাওঁ কিন্তু এক নম্বৰ কথা মই ভাতটো খুব কম খাওঁ কিন্তু অকণমান খাব লাগিব
চ' খুব ধুনীয়াকৈ সজাই পৰাই দিছে মই দেখুৱালোঁ পক্ষীবিল বিৰাট ধুনীয়া খানা আৰু খাদ্যটো দেখি ভাল লাগিছে কিমান টেষ্টি সেইটো সবিশেষ নাজানো এতিয়া আমি খালেহে গম পাম গতিকে পক্ষীবিললৈ আহিব আমাৰ গোটেইখিনি ৰেডি হৈছে এতিয়া ভাত খাবলৈ সঞ্জীৱে কাৰোবাক কথা বুজাই আছে গতিকে আমি খাই লোৱাৰ পিছত আমি যাম পুনৰ নামৰূপত যাম নহয় নামৰূপ যোৱাৰ আগতে কেইবাটাও গীত গানৰ এজন প্ৰযোজকৰ ওচৰত আমি যাম তেখেতৰ নাম মই গোটেইখিনি উল্লেখ কৰিম যেতিয়া তেখেতৰ ওচৰত যাম তেখেতে বিহুৱানৰ নীল আকাশৰ বিহুৱানৰ কেইবাটা গীতত তেখেতে এজ এ প্ৰডিউচাৰ আছিল গতিকে তেখেতৰ ওচৰলৈ যাম তেখেতক আমি এখন সন্মান যাচিম তাৰপিছত আমি অভিক্ষে যিটো ৰিজৰ্টৰ কথা কৈছোঁ তালৈ গৈ পাম গতিকে আপোনালোকে চাই থাকিব মই যে কৈছিলোঁ খুব বেছি মৰমৰ অভিক্ষে তাত উপস্থিত হৈ অভিক্ষীৰ লগত আমি চিনাকি কৰাই দিম কথা পাতিম কিন্তু তাৰ আগতে অভিক্ষে খুব ধুনীয়াকৈ সুন্দৰ আয়োজন কৰিছে আমাৰ ধুনীয়াকৈ ফ্লেক্সখনো লগাইছে লগতে জুই আয়োজন কৰিছে লগতে গাহৰি পুৰাৰ আয়োজন কৰিছে মোৰ মুখখন আন্ধা কিয় কৈ দিছ হয় পাই চ' আপোনালোকে চাওক কি ধুনীয়াকৈ আয়োজন কৰা হৈছে এয়া চাৰ পিছত কৰিব দেখুৱাইছোঁ আকৌ তেতিয়াহে মানে চবৰে লোভ লাগিব চ' এনেকৈ গাহৰিখিনি আমাৰ তেওঁ খুব ধুনীয়াকৈ পুৰিছে লাইট মৰাৰ আকৌ মোৰ মুখত কলা লাগিছিল চ' এনেকুৱাকৈ খুব ধুনীয়াকৈ গাহৰিখিনি পুৰা হৈছে আৰু অভিক্ষে এতিয়া বস্তুখিনি ৰেডি কৰিব আমি এক পিচ গাহৰি খাম গতিকে যিসকল গাহৰি লাভাৰ আছে তেওঁলোকে চাগে খুব বেছি ভাল পাই খায় আপোনালোকে অকল লোভ নলগাব নহ'লে আমাৰ লাইটটো অকল সেইফালে আনে এতিয়া এইফালে লাইট আন এতিয়া এইফালে আন আকৌ চা মুখখনত লাইট দিয়ে আকৌ এই আমাৰ মাজত অভিক্ষে সোণোৱাল আছে এইজন আমাৰ অভিক্ষে সোণোৱাল কোৰিঅ'গ্ৰাফাৰ মই কৈছিলোঁ ৰাতিপুৱা যে আমি অভিক্ষেৰ ওচৰত গৈ আছোঁ অভিক্ষে খুব ধুনীয়া এখন ৰিজৰ্ট খুলিছে চ' অভিক্ষে কিবা ক'বা নেকি বহুতখিনি ছাবস্ক্ৰাইবাৰ হ'ব লাগে 1,00,000-1.5 লাখ মান ছাবস্ক্ৰাইবাৰ হ'ব লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো অসীম গগৈ আৰু ছাবস্ক্ৰাইবশ্যন কৰিলে কেনেকৈ হ'ব হয়নে তো আমি গাহৰি চাহৰি পুৰিছোঁ পূৰা খাম চবে মিলি মেলি গোটেই পাৰ্টি চাৰ্টি হ'ব আজি মেইন মটিভটো হৈছে আমাৰ যে আমি কোৰিঅ'গ্ৰাফাৰ আৰু ডান্সাৰ্ছবিলাকে মিলি পিনে এটা এছ'চিয়েশ্যন খুলিছোঁ যাৰ কাৰণে চবৰ কাৰণে সহায় হয় যাতে তো সেইটো কাৰণে আমি এটা এছ'চিয়েশ্যন খুলিছোঁ যাতে সকলোৱে সহায় কৰে আৰু ৱৰ্কশ্বপটোত যাতে সকলোৱে আহে আৰু ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰক নম্বৰ চব আছে সকলোৱে যোগাযোগ কৰক ধুনীয়াকৈ আমি ৱৰ্কশ্বপটো কৰিম ঠিক আছে তোমাৰ ৰিজৰ্টখনৰ বিষয়ে কিবা এটা কৈ দিয়া কম সেইটো আমি ৰাতিপুৱা মই ৰিজৰ্টখন দেখুৱাম মই এতিয়া ৰিজৰ্টখন নেদেখুৱাম কাৰণ নহ'লে আপোনালোকে আমাৰ মোৰ ভিডিঅ'টো নাচাব এয়া চাওক আমাৰ পষ্টাৰখন এনেকৈ লগোৱা হৈছে ইয়াত আৰু ইয়াতে জনামতে তেওঁলোকৰ চিনাকি কেইজনমান ছিংগাৰ আহিব তেওঁলোকে গান গাব আমি সেইখিনিও আপোনালোকক দেখুৱাই যাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই গৈ থাকক এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যিসকলে গাহৰি খাই বহুত বেছি ভাল পায় গাহৰি লাভাৰ হয় আপোনালোকক দেখুৱাইছোঁ যে এতিয়া মই গাহৰি খাবলৈ গৈ আছোঁ আৰু লোকেল গাহৰি বহুত টেষ্টি মানে আমাৰ নামৰূপৰ গাহৰি এই মাত্ৰ অভিক্ষে পাহাৰৰ পৰা মাৰি আনিছে গাহৰিটো বহুত বেছি টেষ্টি আপোনালোকে যদি এতিয়া ভিডিঅ'টো চাই আছে দেখিছেনে তেল পৰি গৈছেগৈ আপোনালোকে যদি ভিডিঅ'টো চাই আছে এতিয়াই যাওক গাহৰি আনক পুৰক আৰু ঠাণ্ডা বতৰৰ মাজত গাহৰি খাওক তো আপোনালোকে চাগে দেখিছে মই একদম কাণত পূৰা ঢাকি মেলি বহি আছোঁ ইয়াত ইমানেই বেছি ঠাণ্ডা যে মই ঠাণ্ডাটো ফিল কৰিছোঁ মোৰ ঠাণ্ডাটো এনেকুৱা লাগিছে কাশ্মীৰত এবাৰ যাওঁতে এনেকুৱা ঠাণ্ডা ফিল কৰিছোঁ চ' আজি এনেকুৱা এটা ফিল হৈছে ইমান বেছি বতাহ মাৰি আছে চ' মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আজি ব্লগটো মই ইয়াতে সমাপ্ত কৰিব লাগিব আৰু কাইলৈ মই আপোনালোকক কৈছিলোঁ যে অভিক্ষে ৰিজৰ্টখন মই দেখুৱাম খুব ধুনীয়াকৈ দেখুৱাম ই ৰিজৰ্টখন কেনেকৈ সজাইছে কাৰণ ৰাতি আমি আহি পালোঁ কাৰণে ৰিজৰ্টখন দেখুওৱা নহ'ল আৰু মোৰ এটা কথা ভাল হ'ল কি আপোনালোকে ৰিজৰ্টখন চাবৰ কাৰণে আকৌ নতুন এটা ব্লগ বনাম আকৌ সেই ব্লগটো আপোনালোকে চাব তেতিয়াই মোৰ ভিউজ বাঢ়িব গতিকে যোনে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰিব এই মাজে মাজে চলিব অলপ ডিষ্টাৰ্ব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ নকৰিব শ্বেয়াৰ কৰিব ভাগৰত কিবা কিবি কথা ওলাইছে যি নহওক আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব কালি ৰাতিপুৱাই
নেক্সট ব্লগটোত মই ৰাতিপুৱাই মই ক'ত শুইছোঁ কি কথা গোটেইখিনি আপোনালোকক সবিশেষ জনাই যাম আপোনালোকৰ মোৰ ব্লগটো চাই যাব থেংক ইউ